আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আছে আমাৰ ফেয়াৰৱেল আৰু সেইকাৰণে এতিয়া ধুনীয়াকৈ সাজি কাচি আহি পাই গ'লোঁ ইউনিভাৰ্চিটি আৰু আজি আপোনালোকৰ লগত দিনটো শ্বেয়াৰ কৰিম চাই থাকক আৰু মোক মেখেলা চাদৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ত' এতিয়া প্ৰগ্ৰেম আৰম্ভ কৰোঁ আৰু আপোনালোকক গোটেইখিনি দেখুৱাম আজি আছে ফেয়াৰৱেল আৰু তাৰ কাৰণে এই ৰুমটো ধুনীয়াকৈ ডেকৰেশ্যন কৰা হৈছে আৰু বলক আজি আপোনালোকক বাহিৰ ফালে অকমান দেখুৱাই দিওঁ আৰু এই ৰুমটোত ধুনীয়াকৈ খানাৰ ব্যৱস্থা কৰা হৈছে বুফে চিষ্টেম অকমান পিছত ভালকৈ দেখুৱাই আছোঁ আপোনালোকক হাই ধনু এই ধুনীয়া ছোৱালীজনী মুখখন নেদেখুৱাই চিনিয়ৰ্ছ কেনেকুৱা লাগিছে আজি তো আজিৰ পিছত মানে আজি ফেয়াৰৱেল ইয়াৰ পিছতো আৰু নাই ন এবাৰ লাষ্ট হে একাডেমিক লাইফ হয় কেনেকুৱা লাগিছে বহুত ভাল লাগিছে কিয় সাজি কাচি আহাই ভাল লাগিছে আৰু ন আচ্ছা ব'লা এতিয়া আমি ভিতৰত যাওঁ নাই ইছে ভি হোগা এতিয়া ফেয়াৰৱেল ষ্টাৰ্ট কৰিবৰ হ'ল আৰু সকলোৱে এতিয়া ৰুমত এণ্ট্ৰি মাৰিছে এতিয়া সকলোকে এবাৰ দেখুৱাই দিছোঁ আৰু এতিয়া আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল এটা স্পীচেৰে Good morning, respected teachers of Girijananda Chowdhury University, esteemed faculty members of the department. এইফালে এতিয়া ছিনিয়ৰ্ছক গিফ্ট দিয়া হৈছে আৰু লগতে তেওঁলোকৰ মনোভাৱ প্ৰকাশ কৰিবলৈ দিয়া হৈছিলে বিদায় অভিজ্ঞতা সঁচাকৈ শুনিলে বেয়া লাগে ন বিদায় দুই ধৰণৰ থাকে খন্তেকীয়া বিদায় আৰু চিৰবিদায় আমি কিন্তু ইয়াৰ পৰা খন্তেকীয়া বিদায়হে ল'ম মোৰ জীৱনটোত আগবাঢ়ি যাবৰ কাৰণে আপোনালোকৰ ছাপৰ্ট সহযোগিতা হ'লে লাগিব আৰু এই বছৰত দুটা লাগিব এইফালে এতিয়া হৈ গ'ল টি ব্ৰেক টাইম আৰু এইফালে কথা শুনিয়ে আমি এইফালে চিঙৰা লৈ আছোঁ এইফালে চকপাই দিছিলে আৰু আছিলে ক'ল্ড ড্ৰিংকছ চ' ঠিকছে খালোঁ আৰু এনজয় কৰিলোঁ দিছে হাতত দিছে দিয়া নহয় স্মিতাৰ এটা This university for the last 2 years, and when we entered this university, most of us were like strangers. But now I can say that all of us stand not just as fellow students or classmates, but as companions who have grown together. স্পীচ হৈ থকাৰ মাজতে মই এটা ডান্স পাৰফৰ্মেঞ্চ কৰিলোঁ আৰু যিহেতু কপিৰাইট লাগিব সেইকাৰণে মই মিউজিকটো আঁতৰাই দিছোঁ আপোনালোকৰ যদি চাবলৈ মন আছে তেতিয়াহ'লে মই ইউটিউবত আপলোড কৰিম আপোনালোকে তাতে ধুনীয়াকৈ গৈ চাব পাৰিব এইফালে এতিয়া কেক কাটিং কৰা হ'ব নাজানো এতিয়া আমাৰ ফৰ্মেল মিটিং খতম হৈ গ'ল আৰু মেমহঁতে ছাৰহঁতে এতিয়া লাঞ্চ কৰি আছে আপোনালোকক ভাবিছোঁ আমাৰ যিখন মেনু দেখুৱাই দিওঁ আপোনালোককো চ' এইফালে লালমোহন আৰু দৈ দেখিলেই আপোনালোকে এইফালে ভাত চালাড তাৰপিছত এইফালে আছে দালি আৰু এইফালে আছে মিক্স ভেজ এইখন যে কেনেকুৱা টেষ্টি হৈছিলে এইখন শুকান আলু ভাজি তাৰপিছত বেঙেনা ফ্ৰাই এইফালে পাপৰ আৰু এইফালে আছে চিকেন আৰু খানা ইমান বেছি মজা হৈছিলে আপোনালোকক কি খোৱা বোৱা শেষ কৰি আমি আটাইয়ে শেষবাৰৰ বাবে অকণমান ফূৰ্তি কৰিলোঁ আৰু এতিয়া চলি আছে মিউজিকেল চেয়াৰ আৰু এইফালে এইয়া দেখুৱাই দিছোঁ আপোনালোকক এই তিনিওটা প্ৰাণী Thank you, Smita. ये हमारा खाना এইফালে মাংস তাৰপিছত এইফালে এইখন মস্ত ইমান ডাঙৰ পাপৰখন দিছে মই অলপে আনিছোঁ এইফালে মিক্স ভেজ তাৰপিছত এইটো হৈছে আমাৰ আলু ভাজি তাৰপিছত চালাড আৰু এইফালে বেঙেনা ফ্ৰাই এইফালে মাংস চ' আমি এইটো খাম আৰু
So guys, that's it for today's video. আজিৰ দিনটো হসাকৈ বহুত বেছি এনজয় কৰিলো সকলোৱে মিলি। So মই আপোনালোকক এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। Till then, bye.